লাষ্টত হেণ্ডছেক এটা ইমান ধুনীয়া দে হাঁহে আৰু গাইছ আমি এতিয়া যাম এতিয়া ৰাইডত আৰু এইজনী আমাৰ এজনীয়ে উঠাবলৈ দুজনী পাৰিবি না পুৰা উঠাই ল'লে আৰু এইফালে কৃষ্ণা কল যাম দে কৃষ্ণা মানিবেগ লৈ পেলাই আৰু এইফালে হেলমেটটো ধৰাচোন অকণমান এইফালে মোৰ পাৱাৰ বেংক লাগি আছে আৰু গাইছ মানে আমি যাম এতিয়া কুহিবাক লগ কৰিবলৈ অলপ দূৰ কিলোমিটাৰমান হ'ব আৰু তো এতিয়া আমাৰ এয়া ৰশ্মিয়ে চলাব এতিয়া বাইক তাই মুখখন বাৰু পাছত দেখাম কাৰণ তাই মুখখন ঢাকি দিছে ন এতিয়া তো কৃষ্ণা যাব লাগে ন বল আলে গাইছ এতিয়া আমি তিনিজনী এইফালেও কেমেৰা আৰু এইফালে এতিয়া আমাৰ দিলে যাবলৈ এয়া আমি এতিয়া বাহনী তলে গৈ আছো ইমান ধুনীয়া ন আৰু গাইছ এতিয়া মানে আমি এতিয়া বাইপাছত আছো মানে একদম কৃষ্ণা তাৰমানে বাইক চলাব দে এজনী কৃষ্ণা বল না তই আৰু এয়া বাইক ষ্টাৰ্ট কৃষ্ণা ঐ মোবাইল পৰিব দেই আৰু গাইছ এতিয়া মানে কৃষ্ণায়ো আহিলে বাইকখন চলাই মেলি বাইক চলোৱা অভিজ্ঞতা কেনেকুৱা মজা বঢ়িয়া তাই চলাই হ'লে আৰু চলাই থাকোঁ চাই থাকোঁ মই নোৱাৰোঁ যে চলাবলৈ সেইকাৰণে মোক কয় আৰু এইফালে আমাৰ বুলেট ৰাণীয়ে ষ্টাৰ্ট কৰি দিলে বাইক আৰু এতিয়া উঠি মেলি যাওঁ মানে ঘৰ আকৌ ত' বাই চাবুৱা টাউন আমি মানে চাবুৱালৈ আহিছিলোঁ চাবুৱা বাইপাছত এতিয়া বাই দিছোঁ চাবুৱাখনক আৰু গাইছ এতিয়া আমি কুহিবা ঘৰলৈ যাওঁ কুহিবা আৰু মানে এতিয়া এই অলপ আগতে আছে মানে কুহিবা ৰিজাৰ্ভ মানে পুলিচৰ ৰিজাৰ্ভখন এতিয়া পাই গৈছোঁ ফাইনেলি আৰু এইয়া টিকাফটা ৰ'দত মানে চাওক আপোনালোকে ৰ'দটো ইমান টিকাফটা আৰু আমি তিনিজনীয়ে গৈ আছোঁ বলা আৰু গাইছ মানে এতিয়া পাই গ'লোহি মানে কুহিবাহঁতৰ ৰুম কুহিবা সেইজনী দৌৰ মাৰি গৈছে সেয়া কলা ড্ৰেছ পিন্ধাজনী আৰু এতিয়া তালৈকে গৈ আছোঁ তাই মানে এতিয়া ভিতৰলৈ সোমাই গ'ল তাত সোমাই লওঁগে আৰু এই ৰ'দটোক কি বুলি কয় একদম টিকাফটা ৰ'দ জানো নাই টিকাফটা ৰ'দ বুলি কয় ৰশ্মি তই কচোন কি বুলি কয় চাল জ্বলা ৰ'দ এফালে এজনীয়ে কৈছে টিকাফটা ৰ'দ বোলে এই ৰ'দটো আৰু এজনীয়ে কৈছে মানে হেৰি ৰ'দত চাল জ্বলা ৰ'দ বোলে আৰু সেইজনী কুহিবা আৰু গাইছ ফাইনেলি পাই গ'লো সি কুহিবাহঁতৰ ৰুম এইফালে আমাৰ কৃষ্ণও ভিডিঅ' বনাই আছে ময়ো বনাইছোঁ এই গৰুটো ইছৰামে আৰু ফাইনেলি ভিতৰত সোমাব যা কৃষ্ণা যা আগতে আজিকালি তই বেগ লোৱা হ'লি নেকি বলা আৰু এতিয়া মানে কুহিবা আমি ৰুমটোত বহি আছোঁ আমি তিনিজনীয়ে আৰু এই কুহিবা ৰুমটো চাব পাৰে এয়া কুহিবা একদম ৰিলছ বনোৱা কি বুলি কয় ৰিং লাইটে বুলি কয় চাগে আৰু এইবিলাক কুহিবাৰ ড্ৰেছ বহুত ধুনীয়াকৈ দিছে দেই ৰুমাল চুমাল এইখন তাই মাথাত মানে মাৰে বহুত ধুনীয়া লাগে ন এয়া বাপৰে টেডি বিয়াৰ পুতলাটিও আছে আৰু এইফালৰ পৰা বাহিৰৰ দৃশ্য ব্লেক কামাণ্ডো হয় কুহিবা ব্লেক কামাণ্ডো হয় কুহিবা ড্ৰেছত মানে বেছি ধুনীয়া লাগে আৰু কুহিবা আহিব এতিয়া আমাৰ কাৰণে কি আনিছে জানো এয়া ইজনী হাঁহিটি চাহ ইমান ধুনীয়া ঠিক আছে দিয়া এইখিনিয়ে দিওঁ ল দেই খাই দিওঁ এতিয়া কুহিবাই দিয়া জুচখিনি খাই লওঁ দেই গাইছ মানে কুহিবা ৰুমত সোমালোঁ আৰু খালোঁ জুচ আৰু এইফালে কুহিবাহঁতৰ জোতা তোতা একদম ধুনীয়াকৈ থৈ দিছে এইফালে ৰশ্মি যাব লাগে এইফালে কথা পাতি আছে দুজনীয়ে আৰু মই মানে বাহিৰত আহি লওক তাৰপিছত অলপ ভিডিঅ' বনাই দিম কাৰণ ভিতৰত বহুত আন্ধাৰ হৈ আছে একদম বেয়া দেখে আৰু গাইছ মানে কুহিবা ৰুমত আমি মানে জুচ খাই মেলি এতিয়া মানে যাবলৈ ৰেডি হৈছে আৰু মানে আমাক কঠীয়া মানে বিদায় দিবলৈ তাৰমানে মই আগতে ভাবিছিলোঁ ভিডিঅ'ত কেলে এনেকৈ জবৰ জংকে কথা কয় বুলি এতিয়া গম পালোঁ তাই কথাই নুফুটে মানে কথাটো ক'বলৈ বিচাৰোঁ কিন্তু সেইটো নোলাই কিনে কিবা এটা ওলাই বুজি ল'ব আৰু কিন্তু কুহিবাই মানে ইয়াত এনেকুৱা ভূতৰ কথা ক'লে মানে তেতিয়া মানে বেছিকৈ ভয় লাগিছে আৰু সঁচাকৈ কুহিবাক লগ কৰি মানে বহুত ভাল লাগিলে আহিম বুলি ভাবি আছিলোঁ মানে কুহিবাক লগ কৰিবলৈ কিন্তু অহাটো হোৱা নাছিলে ফাইনেলি আহিলোঁ বহুত দূৰ নহয় পিছে 2 কিলোমিটাৰ মানে দূৰ হ'ব চাগে ন কৃষ্ণ আমি য'ৰ পৰা আহিছোঁ মানে ভাবিছিলোঁ বহুত দূৰৰ বুলি কিন্তু মানে একদম ওচৰ আৰু তাৰপাছত এতিয়া মোৰ বিষয়ে কিবা এটা কৈ দিয়া আৰু তোমাৰ বিষয়ে কি ক'ম সেইটো অসমবাসী জানেই ইমান ধুনীয়া ফূৰ্তি ফাৰ্তাত থাকে আৰু গোটেই
ভিডিঅ'বিলাক বনাই আছে তাই আপোনালোকে দেখিছে তাই চেনেলৰ যোগে ইউটিউবৰ হওক ফেচবুক পেজত হওক খুব ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ বনাবলৈ চেষ্টা কৰি আহিছে আচলতে বিভিন্ন ধৰণৰ চিৰিয়াছ ভিডিঅ' বহুতে বনাই থাকে তাৰ মাজতে অকণমান হাঁহিৰ ভিডিঅ' কিছুমান যদি আমি পাওঁ কাৰণ কৰ্মব্যস্ততাৰ মাজত আমি সদায় থাকোঁ সদায় ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে কাম কৰি ব্যস্ত থাকোঁ তাৰ মাজত যদি অকণমান হাঁহিব পাৰিছোঁ মানৱী ভিডিঅ'ৰ পৰা তেতিয়াহ'লে আমাৰো তাই চেনেলটো চোৱাৰ আপত্তি কি হয় তাই বনাইছে আমি হাঁহিবৰ কাৰণে তো তাই চেনেলটো চাব লাগে আমি হাঁহিব লাগে চিম্পল কথা এইটো চিৰিয়াছ ভিডিঅ' আৰু কমেণ্ট কৰাই ক'বই মই অলপ আগতে কৃষ্ণাৰ ভিডিঅ'টো মই কৈ উঠিছোঁ কমেণ্ট কৰাই কৰিবই আৰু দেখা যায় প্ৰায়ে দেখা যায় মানুহৰ মানে কিছুমান কেতিয়াবা এনেকুৱা কিছুমান মানুহ আছে মানে তুমি সেইটো চিন্তা কৰিব নালাগে তাই কৈছে যে কেতিয়াবা কমেণ্ট পঢ়িবলৈ কিবা বহুত মনটো বেয়া লাগি যায় ইমান বেয়াকে লিখে বুলি পেলাই কৈছে আচলতে তেনেকুৱা নহয় আপুনি যদি পাৰ্চনেলি তেওঁক নাজানে বা পাৰ্চনেলি সেই ছোৱালীগৰাকীক নাজানে তেতিয়াহ'লে ওপৰতে আহি পেলাই কিছুমান কমেণ্ট কৰি দিব নালাগে একবাৰ বুজি চাওক জানি চাওক তাইনো কেলে ভিডিঅ' বনাই আছে ক'ত ক'ত ভিডিঅ'বোৰ বনাইছে কি উদ্দেশ্যলৈ ভিডিঅ'বোৰ বনাইছে সেইটো মেইন কথা গতিকে বেলেগ একো নাই অকণমান হহুৱাবলৈ চেষ্টা কৰে সেইটো কিন্তু ডাঙৰ কথা মানুহে কন্দুৱাৰ মানে অপশ্যন বহুত থাকে কাণ দিবলৈ মানুহক বহুত বিভিন্ন কথা কৈ কন্দুৱাব পাৰে কিন্তু আপুনি যদি কাৰোবাৰ কাৰণে অকণমান হাঁহিব পাৰিছে কোনোবাই যদি হহুৱাব পাৰিছে তো সেইটো বহুত ডাঙৰ কথা গতিকে তাই যি চেষ্টা মই সঁচাকৈ মৰম জনাইছোঁ বহুতখিনি আৰু সদায় খুব ধুনীয়াকৈ ভিডিঅ'বোৰ বনাই গৈ থাকে আৰু এটা কথা আছে আমাৰ অসমত বিশেষকৈ ভাল কাম কৰিলে বা মানুহক ভাল পোৱা মানুহ বেছি হ'লে তলৰ পিনে টনা মানুহৰ অভাৱ নাই টনা মানুহৰ অভাৱ নাই কিন্তু তলৰ ফালে টানিলেও ওপৰলৈ ঠেলা মানুহৰ সংখ্যাটো তোমাৰ বেছি সেইটো কাৰণে টানি পেলাব নোৱাৰে ওপৰলৈ ঠেলি দিয়া মানুহৰ সংখ্যা বেছি আছে গতিকে তোমাক যিসকলে ভাল পায় তেওঁলোকৰ কাৰণে ভিডিঅ' বনাই গৈ থাকে তোমাক বেয়া পোৱা সকলৰ কাৰণেতো কি ক'ম সেইটো তেওঁলোকেও চায় ভিডিঅ' কিন্তু তেওঁলোকেও চায় নচোৱা নহয় ইমান ধুনীয়াকে কৈছে মানে কথাখিনি বাপৰে মানে এনেকুৱাই ক'বলৈ হ'লে মানে মই চাগে এখন মানে বহীত লিখি পেলাই ক'ব লাগিব গোটেইখিনি কুহিবাই মোক ইমান ধুনীয়াকে কৈ দিছে বহুত ভাল লাগিছে মানে বেছি তোমাক বেছি হয় সেইটো হয় কাৰণ এতিয়া চা মই এনেকুৱা নহয় যে মানুহে কিবা এটা কোনোবাই ভাল পাব বুলি তেখেতক বহুত ভাল লগা কিবা এটা কৈ দিম তেনেকুৱাও নহয় বা কোনোবাই বেয়া পাব বুলি তেখেতৰ বেয়াটো নকম সেইটোও নহয় আৰু সঁচাকৈ যদি আপোনালোকে মানৱিক বেয়া পায় বা সঁচাকৈ যদি আপুনি মানৱিক ভাল পায় ভাল পোৱা কাৰণটো কওক বা কিবা যদি তাই ভিডিঅ'ত নক'বলগীয়া কৈছে নেদেখুৱাবলগীয়া নিছে তাইক উপদেশ দিয়ক যে মানৱী আচলতে এনেকুৱাকৈ নহয় তুমি এনেকুৱাকৈ বনাবাচোন ভিডিঅ'টো চাই ভাল লাগিব উপদেশ দিয়ক কাৰণ আমাৰে ছোৱালী আমাৰ সমাজৰ ছোৱালী এগৰাকী একেবাৰে সৰু ছোৱালী গতিকে তাই ভিডিঅ'সমূহ বনাইছে আগুৱাই নিয়কচোন আগুৱাই লৈ যাওক তেতিয়া তাই চাব আজি এটা স্তৰত তাই কমেডি কৰি আছে বা এটা স্তৰত তাই এটা মানুহক হহুৱাবলৈ চেষ্টা কৰি আছে এইগৰাকীকে যদি আমি এটা বেলেগ এটা স্থানত দেখিবলৈ পাম এদিন আমাৰ মৰম আমাৰ সঁহাৰিবিলাকেই তাইক আগুৱাই লৈ যাব গতিকে মই ডেফিনেটলি আপোনালোকক ক'ম যে তাই চেনেলটো আগুৱাই লৈ যাওক তাই পেজটো আপোনালোকে লাইক ফ'ল' কৰি আগুৱাই লৈ যাওক সেয়াই কামনা সেয়াই আশা আৰু অসমবাসীকো তুমি ভাল ভাল কিছুমান ভিডিঅ' দিবা বুলি কামনা কৰিছোঁ আৰু যিটো মানুহে বেয়া পায় সেইটো কৰিবলৈ চেষ্টা নকৰিবা যিটো মানুহে ভাল পায় সেইটো কৰিবলৈ চেষ্টা কৰিবা থেংক ইউ লাষ্টত হেণ্ডছেক এটা ইমান ধুনীয়া দে হাঁহে বৰ ডাঙৰ যোৱাটো তাৰমানে উচুনিতে হৈছিলে কিন্তু ৰিলচ বনাওঁতে মানে কুহিবাকো বজাৰলৈ যোৱা দেৰি কৰি দিছোঁ এতিয়া তুমি ওলাই মেলি বজাৰলৈ যোৱা আকৌ লগ পাইছোঁ দেই অ'কে বাই বাই তো গাইছ মানে এতিয়া কুহিবা মানে বজাৰলৈ যাব লাগে মানে আমি মানে ৰিলচ বনালোঁ মানে গোটেই 3জনীয়ে মানে আৰু যি ধৰিলোঁ যে কুহিবা মানে এতিয়া বজাৰ যাব লাগে ওলাবলৈ তাৰ মানে দেৰি হৈ গৈছেগৈ আৰু এতিয়া ফাইনেলি আমি আকৌ যাওঁ মানে ঘৰ এতিয়া মজা লাগিলে ৰশ্মি কেনেকুৱা লাগিলে আমাক কুহিবাক লগ পাই মজা লাগিলে ন ইমান ফ্ৰী পাইছনে বেলেগ বহুত ভাল লাগিলে ন অঁ আমাৰ মানে 3জনীও এফালে কৃষ্ণা গৈ দিওঁ কৃষ্ণা ৰহ কেনেকুৱা লাগিলে কুহিবাক লগ পাইছে কুহিবা মানে বহুত দিল খোলা অন্তৰ খোলা মানুহ হয় আৰু বহুতখিনি নজনা কথা বা কিবা তাই কৈছিলে বহুতখিনি কষ্টৰ ফলত ইমানখিনি মানে এতিয়া তাই বহুত হেপী বোলে এইটো কমাণ্ডত সোমাবলৈ বহুত হেৰি আছিলে আগৰ পৰা সপোন আছিলে তো আজি তাই কৈছে তেওঁ কথাবিলাক বহুত ভিডিঅ'বিলাকত চাব গম পালেই কি কৈছিলে তেওঁ অলৰেডি আগত ভিডিঅ'ত কৈ দিছে ক'ব নোৱাৰোঁ বাৰু মানে তেওঁ মহান আৰু তো সঁচাই কুহিবাজনী বহুত বেছি ভাল মানে মই বাৰু ইমান কথা ক'ব নাজানো আপোনালোকে গম পাইছে মই একদম এজনী সহজ সৰল ছোৱালী যোন খা কয় শেষাতে মানুহ আৰু নহ'লে গ'লোঁ বাঁহলৈ গ'লোঁ মানে মইতো সেনেকুৱাই তো মানে কুহিবা বহুত ধুনীয়া কথা শিকায়ো দিয়ে সাহসো দিয়ে তো লাভ ইউ আৰু কুহিবা বহুত বেছি ভাল লাগে তোমাক তুমি যদি এই ভিডিঅ'টো চাবা তুমিও গম পাবা তোমাক বহুত বেছি ভাল লাগে তুমি সদায় আমাৰ মোৰ অন্তৰত কুহিবা হৈ থাকিবা তো এতিয়া এই ভিডিঅ'টো মানে আৰু বেছিকৈ নবনাওঁ আৰু এতিয়া যাওঁগৈ আৰু